প্ৰিয় বন্ধুসকল, সৰুৰে পৰা আপুনি ডাঙৰে কোৱা শুনি আহিছে যে বেয়া অভ্যাসবোৰ ত্যাগ কৰিব লাগে, তাৰ ঠাইত ভাল অভ্যাস গঢ় ল'ব লাগে বা গঢ় দিব লাগে। ভাল অভ্যাসে আপোনাৰ জীৱনটোক সফল কৰিব পাৰে, আনহাতে বেয়া অভ্যাসবোৰে জীৱনটোক ধ্বংসৰ পিনে লৈ যাব। এই সকলোবোৰ আমি জানো, তেনেহ'লে আমি ভাল অভ্যাসবোৰ গঢ় নিদিওঁ কিয়? তাৰ অৰ্থ যে এই কৰাটো ইমান সহজ নহয়, নহ'লে প্ৰত্যেকেই বেয়া অভ্যাসবোৰ ত্যাগ কৰিলেহেঁতেন, আনহাতে ভাল অভ্যাস গঢ় দিলে হয়। এয়া যে আমি বেয়া অভ্যাস বুলি কৈ আছোঁ, ই অতি সহজে গঢ় দিব পাৰে, কিন্তু ভাল অভ্যাস গঢ় দিয়াটো তুলনামূলকভাৱে কিছু কঠিন। কিন্তু তাৰ অৰ্থ এয়া নহয় যে আপুনি এই বেয়া অভ্যাসবোৰ কোনোদিনে এৰিবই নোৱাৰিব আৰু তাৰ ঠাইত ভাল অভ্যাস গঢ় দিব নোৱাৰিব। মই আপোনাক দুটা কনচেপ্ট লৈ বুজাব খুজিছোঁ বা এই দুটা কনচেপ্ট লৈ আহিছোঁ, যি দুটা কনচেপ্ট বুজি পালে বা তাক এপ্লাই কৰিব পাৰিলে যিকোনো বেয়া অভ্যাস সি যিমানে টান নহওক কিয় অতি সহজে এৰিব পাৰিব আৰু তাৰ ঠাইত ভাল অভ্যাস গঢ় দিব পাৰিব। এতিয়া আহিছোঁ মেইন কথালৈ। প্ৰথম কনচেপ্ট নম্বৰ 1, বেয়া অভ্যাস কেনেকুৱা ধৰণৰ? ধৰক কেইটামান মই উদাহৰণ দিছোঁ, যেনে নিচাযুক্ত দ্ৰব্য, যেনে চিগাৰেট, মদ, জুৱা, ইণ্টাৰনেট, ছ'চিয়েল মিডিয়াৰ প্ৰতি অত্যাধিক আসক্তি, ভিডিঅ' গেম, পৰ্ণ, অত্যাধিক খোৱা, অত্যাধিক কোনো বস্তু অত্যাধিক কিনা, কোনো কাম অযথা বিলম্ব কৰা, যাক আমি প্ৰক্ৰেষ্টিনেশ্যন বুলি কওঁ। এই সকলোবোৰ বেয়া অভ্যাস আমি কিদৰে গঢ় লৈ তাক যদি আমি বুজি উঠোঁ, তাক ত্যাগ কৰাও ইমানে সহজ হ'ব। যেতিয়া আমি কোনো কাম শিকোঁ তাক প্ৰথমবাৰৰ বাবে কৰোঁ, তেতিয়া তাক সচেতনভাৱে কৰা প্ৰয়োজন হয়। কিন্তু কামটো বাৰে বাৰে কৰা দৰকাৰ হ'লে মগজুৱে তাক এক পেটাৰ্ণ বনাই সাঁচি থয়, যাৰ পিছত কামটো কৰিবলৈ আমি বেছি ভবা চিন্তা কৰাৰ প্ৰয়োজন নহয়। এই কামবোৰ অৱচেতন মন অৰ্থাৎ ছাবকনচিয়াছ মনে কৰা আৰম্ভ কৰি দিয়ে আৰু ই পৰ্যায়ক্ৰমে আমাৰ অভ্যাস অৰ্থাৎ হেবিটছলৈ পৰিৱৰ্তন হয়। বিজ্ঞানীসকলে ৰিচাৰ্চ কৰি পাইছে যে আমাৰ মগজুৱে সদায় এক্সট্ৰা এনাৰ্জি ৰাহি কৰাৰ উপায় বিচাৰি থাকে, যাতে ই কোনো কঠিন কামত এই ৰাহি শক্তি খৰচ কৰিব পাৰে আৰু সেই কামত অতি সহজে কনচেনট্ৰেট বা মনোনিৱেশ কৰিব পাৰে। প্ৰতিদিনে এনেকুৱা ধৰণৰ কামক ই হেবিটছলৈ পৰিৱৰ্তন কৰে। তাৰ ফলত এই কামবোৰ কৰিবলৈ ভবা চিন্তা কৰাৰ প্ৰয়োজন নহয়। উদাহৰণস্বৰূপে ৰাতিপুৱা ব্ৰাছ কৰোঁ, গা ধুওঁ, কাপোৰ পিন্ধোঁ, খোৱা বোৱা কৰোঁ, এই কামবোৰ আমি অতি সহজে কৰিব পাৰোঁ কাৰণ ই অট'মেটিক। এই গোটেই অভ্যাসবোৰ নিয়ন্ত্ৰণ কৰে মগজুৰ ভিতৰত অৱস্থিত বেচেল গেংলিয়াৰ ষ্ট্ৰেটিয়ামৰ এক অংশই। কোনো অভ্যাসে এদিনতে গঢ় লৈ নুঠে। যিমানে দীঘলীয়াকৈ আমি বিহেভিয়াৰবোৰ ৰিপিট কৰিম, সিমানে এই পেটাৰ্ণবিলাক ষ্ট্ৰং হৈ উঠিব আৰু তাক এটা সময়ত পাৰ্মানেণ্টলি ডিলিট কৰা অসম্ভৱ হৈ উঠিব। তাৰ অৰ্থ এয়াই যে কোনো অভ্যাস এবাৰ যদি গঢ় লৈ উঠে তাক সম্পূৰ্ণকৈ নিঃশেষ কৰিব নোৱাৰোঁ, কিন্তু তাক আমি নিষ্ক্ৰিয় বা ইনএক্টিভ কৰিব পাৰোঁ। আৰু এই নিষ্ক্ৰিয় কৰিবলৈ আমি দুটা কাম কৰিব লাগিব। পোনপ্ৰথম এক নতুন অভ্যাস গঢ় দিব লাগিব, যাতে ই নতুন পেটাৰ্ণৰ সৃষ্টি কৰে। আৰু নম্বৰ 2, এই নতুন অভ্যাসক পুৰণি অভ্যাসৰ দ্বাৰা সলনি কৰিব লাগিব। গতিকে বেয়া অভ্যাস ত্যাগ কৰি ভাল অভ্যাস গঢ় দিবলৈ আপুনি মাত্ৰ এই দুটা কাম কৰিব লাগে। কিন্তু এই গোটেইখিনি জানিবৰ কাৰণে আমি নম্বৰ 2 কনচেপ্টক বুজা দৰকাৰ হ'ব। এতিয়া আহিছোঁ নম্বৰ 2 কনচেপ্টলৈ। আমি পোনপ্ৰথমে জানিব লাগিব যে আমাৰ অভ্যাস কিদৰে গঢ় লয়। এই অভ্যাস গঢ় ল'বলৈ এটা চক্ৰৰে আগবাঢ়ে, এটা চাৰ্কলেৰে আগবাঢ়ে, যি 3টা পৰ্যায় বা ষ্টেপছৰ মাজেৰে যাব লাগে। এই 3টা স্তৰ হৈছে কিউ বা ট্ৰিগাৰ, নম্বৰ 2 ৰুটিন, নম্বৰ 3 ৰিৱাৰ্ড। ইয়াৰ নম্বৰ 1টো হৈছে ট্ৰিগাৰ। ট্ৰিগাৰ হৈছে এক সংকেত যি আপোনাক নিৰ্দেশ দিয়ে যে কোনো এক নিৰ্দিষ্ট কামত লাগি যোৱা সময় আহি পৰিছে। যেনে ধৰক আপোনাৰ ভোক লাগিছে, ই আপোনাক সংকেত দিছে যে আপুনি অনতিপলমে খাদ্য গ্ৰহণ কৰা উচিত। এতিয়া আহিছোঁ আমাৰ নম্বৰ 2 ৰুটিন। যেতিয়া আমি কোনো ট্ৰিগাৰ পায় বা সংকেত পায়, তেতিয়া আপুনি এক ৰুটিন পালন কৰাৰ প্ৰয়োজন আহি পৰে। ই এক ষ্টেপ বাই ষ্টেপ প্ৰচেছ যি আপোনাক ৰিৱাৰ্ডলৈ লৈ যাব। যেনে ভোক লগাৰ পিছত আমি বাচনত খুব সুন্দৰকৈ খাদ্য পৰিৱেশন কৰোঁ আৰু ডাইনিঙত বহি খোৱা আৰম্ভ কৰোঁ। ই এক ধৰণৰ এক ৰুটিন। আৰু নম্বৰ 3 হৈছে ৰিৱাৰ্ড। ই এক ভাল লগা অনুভৱ
বা সামগ্ৰী যাক পাবলৈ আমি কোনো কাৰ্য সাধিত কৰোঁ। যেনে ধৰক খাদ্য খোৱাৰ পিছত মনটো ভাল লাগে আৰু ভোক নোহোৱা হয়। আমি এটা বেলেগ উদাহৰণত আমি আপোনাক বুজাব খুজিছোঁ। যেনে ধৰক আপোনাৰ চিগাৰেট খোৱা এক বেয়া অভ্যাস গঢ় লৈ উঠিছে। আপুনি লক্ষ্য কৰিছে যে যেতিয়া আপোনাৰ কোনো ষ্ট্ৰেছ হয় বা দুশ্চিন্তা হয় তেতিয়া আপোনাৰ চিগাৰেট খাব খুব মন যায়। তাৰমানে এই গোটেই ঘটনাটোত আপোনাৰ ট্ৰিগাৰ হৈছে ষ্ট্ৰেছ। তাৰপিছত আপুনি চিগাৰেট বিচাৰি পিনে কোনো দোকানত যায়, তাত চিগাৰেট কিনে, তাৰ পৰা কোনো নিৰ্জন স্থল বা আপোনাৰ য'ত ভাল লাগে সেই স্থললৈ গৈ পিনে, সেই স্থানলৈ গৈ পিনে আপুনি চিগাৰেট খায়। তাৰ ফলত ই এক ৰুটিনৰ অংশ হৈ গ'ল। আনহাতে চিগাৰেট খোৱাৰ পিছত এক ষ্ট্ৰেছ ৰিলিফ হয়, বহুতখিনি চিন্তা কমি যায়, ই এক তৃপ্তিৰ অনুভৱ, ই হ'ল আপোনাৰ বাবে এক ৰিৱাৰ্ড। একেদৰে চিগাৰেট খোৱাৰ এক বেয়া অভ্যাস আপোনাৰ গঢ় ল'লে, আপুনি গমেই নাপালে যে আপোনাৰ এটা বেয়া অভ্যাস গঢ় ল'লে, কিন্তু মনে মনে আপুনি দুখী অনুভৱ কৰি আছে, গিল্টি ফিলিং কৰি আছে আৰু এই অভ্যাসটো আপুনি এৰিব বিচাৰিছে, কিন্তু তাৰ আপুনি কোনো উপায় বিচাৰি পোৱা নাই। আমি আগতে কৈছোঁ যে কোনো অভ্যাস গঢ় ল'লে তাক সম্পূৰ্ণভাৱে নিশেষ কৰিব নোৱাৰি, তাক পাৰ্মানেণ্টলি ডিলিট কৰিব নোৱাৰি, কিন্তু তাক নিষ্ক্ৰিয় অৰ্থাৎ আমি ছাবচাইড কৰিব পাৰোঁ। কিন্তু তাৰ উপায়টো হৈছে যে এই নতুন অভ্যাসৰ দ্বাৰা পুৰণি অভ্যাসক ৰিপ্লেচ কৰা, সলনি কৰা। এয়া কিদৰে সম্ভৱ আমি এটা উদাহৰণৰ দ্বাৰা আমি বুজিব পাৰিম। ধৰক আপুনি জানিব যে কোনো অভ্যাস যদি এৰিব খোজে তেনেহ'লে জানিব লাগিব যে তাৰ ট্ৰিগাৰ কি। যেনে কোনো ঠাই বিশেষ হ'ব পাৰে, কোনো ইম'শ্যন হ'ব পাৰে, কোনো ছ'চিয়েল মিডিয়াৰ পষ্ট হ'ব পাৰে বা কোনো নিৰ্দিষ্ট সময়ো হ'ব পাৰে। এই ট্ৰিগাৰৰ পৰা আপুনি ট্ৰিগাৰটো আপোনাৰ ঠিকে থাকিব, কিন্তু ৰুটিন আৰু ৰিৱাৰ্ডটো আপুনি বিচাৰি উলিয়াওক। যেনে ট্ৰিগাৰ যিকোনো হ'ব পাৰে, ইয়াৰ ওপৰত আপোনাৰ বৰ বিশেষ নিয়ন্ত্ৰণ নহয়, আপোনাৰ ষ্ট্ৰেছ হ'বই, কিন্তু ৰুটিন আৰু ৰিৱাৰ্ডক আপুনি নিয়ন্ত্ৰণ কৰিব পাৰে, সলনি কৰিব পাৰে, আৰু তাৰ দ্বাৰা যিকোনো ধৰণৰ হেবিটছ সলনি কৰা সম্ভৱ। যেনে ধৰক আপোনাক ষ্ট্ৰেছ আহিছে, ষ্ট্ৰেছে আপোনাক আগুৰি ধৰিছে, আপুনি ষ্ট্ৰেছ ৰিলিফ কৰাৰ কাৰণে আপোনাক আগত যেনেকৈ চিগাৰেট খাব মন গৈছিলে, এইবাৰ ঠিক তেনেদৰে চিগাৰেট খাব বুলি নহয়, আপুনি একেবাৰে ষ্ট্ৰেছ হোৱাৰ লগে লগে আপুনি একেধৰণে চিগাৰেট যেনেকৈ খাবৰ কাৰণে দোকানলৈ আহিছে, সেই দোকানলৈ আহি গ'ল, কিন্তু দোকানত আপুনি চিগাৰেটটো নিকিনি এগিলাচ ধুনীয়া ফলৰ ৰস জুচ কিনি ল'লে, আৰু জুচটো আপুনি খোৱাৰ পিছত আপোনাৰ ষ্ট্ৰেছ ৰিলিফ হ'ল। তাৰ ফলত আপোনাৰ দুটা লাভ হ'ল, যে আপোনাৰ হেবিটটো কিছু পৰিৱৰ্তন হ'ল আৰু 2 নম্বৰ ষ্ট্ৰেছো ৰিলিফ হ'ল, আৰু তাৰ পৰা আপোনাৰ এটা বেনিফিট এটা পালে ফলৰ ৰসৰ পৰা। এনেদৰে যদি যেতিয়া ষ্ট্ৰেছ হয় আপুনি একেটা পেটাৰ্ণ যদি আপুনি ৰিপিট কৰে, ই আপোনাৰ ব্ৰেইনত সোমাই গ'ল আৰু ই এটা নতুন অভ্যাস গঢ় ল'লে। তাৰ ফলত আপোনাৰ এটা নতুন অভ্যাস গঢ় ল'লে। এতিয়া এইটোৱে হৈছে এটা নতুন অভ্যাস গঢ় দিয়া আটাইতকৈ সহজ উপায়, কিন্তু তাৰ বাবে আপোনাৰ নতুন ৰুটিন আৰু ৰিৱাৰ্ডক কিছু সহজ আৰু আকৰ্ষণীয় কৰাৰ প্ৰয়োজন, কিয়নো ৰুটিন আৰু ৰিৱাৰ্ড সলনি কৰিবলৈ যথেষ্ট ইচ্ছা শক্তিৰ দৰকাৰ। তেনেস্থলত ই ইণ্টাৰেষ্টিং হ'লে ই কম উইল পাৱাৰৰ প্ৰয়োজন হ'ব, অৰ্থাৎ কম ইচ্ছা শক্তিৰ প্ৰয়োজন, আৰু ই সহজে আমি কৰিব পাৰিম, সহজে আমি এই পুৰণি অভ্যাসক আমি চেঞ্জ কৰিব পাৰিম আৰু নতুন ইণ্টাৰেষ্টিং আৰু ভাল অভ্যাস আমি গঢ় দিব পাৰিম। আজি এই দুটা কনচেপ্টক বুজি লৈ আপুনি যদি যিকোনো ধৰণৰ বেয়া অভ্যাসক আপুনি সলনি কৰি ভাল অভ্যাসত পৰিণত কৰাটো সম্ভৱপৰ হ'ব পাৰে। এতিয়া আপুনি এদিনতে বেয়া অভ্যাস সলনি কৰি ভাল অভ্যাস গঢ় দিয়াৰ কাৰণে প্ৰয়োজন নাই, আপুনি এটা এটাকৈ আৰম্ভ কৰক, একেদিনতে গোটেইখিনি কৰিব নাযাব, এটা ষ্টেপ বাই ষ্টেপ আপুনি যিকোনো এটা অভ্যাস আপুনি সলনি কৰক। এনেদৰে যেতিয়া আপুনি তাৰ কোনো সফলতা পাব, তেনেহ'লে আপুনি এটা মটিভেশ্যন আপোনাৰ মাজত গঢ় দিব আৰু লাহে লাহে আপোনাৰ ভাল অভ্যাসবোৰ গঢ় ল'ব। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকে চাই কিছু লাভান্বিত হ'ল। মই ডক্টৰ কমল কৃষ্ণ নাথে এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' আকৌ লৈ আহিম। আপোনালোকে মাথো কি কৰিব লাগে, যদি ভাল লাগিছে এটা লাইক কৰক, কিবা যদি ক'বলগীয়া আছে কমেণ্ট কৰক, আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি চেনেলটো গঢ় দিয়াত সহায় কৰক। ধন্যবাদ।